পুনৰ এবাৰ মোৰ এটা অন্য নতুন ভিডিঅ'ৰে আপোনালোক সকলোলৈকে স্বাগতম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যিসকলে নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহক তেনেহ'লে আজিৰ দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ আমি টমটমত উঠি আহি আছোঁ ফুৰিবলৈ গৈ আছোঁ ভিডিঅ'টো বনাই আছোঁ গৈ আছে Hi everyone, good evening. এতিয়া 4:30 বাজিলে মই মা আৰু ভাইটি আহিছিলে মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰত যেটো মই ঘৰত আছোহি এই গিদিনতে যামগৈ আৰু লগতে এই আছে আমাৰ সখী আৰু আমাৰ এই সখী আনি ফোনটি পলাইছে বিশেষ ভিডিঅ' তেনেকৈ বনোৱা নাই বাৰু বনাম আৰু লাহে লাহে আহিলোঁ এতিয়া যাবই হৈ গ'ল ভিডিঅ' কৰা নহ'লে তেনেকৈ ঠিক আছে তেনেহ'লে কিবা এটা কৈ দে লাষ্টত সকলোকে সুপ্ৰভাত জনাইছোঁ এতিয়া ৰাতিপুৱা হ'ল আৰু মা আৰু মই আহিছিলোঁ মন্দিৰত চাকি এগছি জ্বলাবৰ কাৰণে তাতে চাকি এগছি জ্বলালোঁ মনটো খুব ভাল লাগিলে লগতে ধুনীয়াকৈ আশীৰ্বাদো ল'লোঁ আৰু এয়া দেখিছেনে মা এয়া কালি মা ইমান ধুনীয়া লাগিছে নহয় জানো ইয়ালৈ প্ৰায়ে আহোঁ বিয়াৰ পিছত তেনেকৈ অহা হোৱা নাছিলে এয়া দেখিছেনে এতিয়া ৰ'দত বহি টেঙা খাবলৈ উলিয়াই লৈছোঁ বৰ এটা ভাল নাপাওঁ বাৰু অকণমান খাই চাওঁচোন এতিয়া ৰবাব টেঙা খোৱা ছিজনে নহয় জানো আপোনালোকে বাৰু কেনে পায় জনাবচোন কমেণ্ট কৰি no no আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে সামৰিছোঁ বিশেষ একো দেখুওৱা নহ'ল ভিডিঅ'টোত আশা কৰিছোঁ পিছত ভালকৈ ভিডিঅ' লৈ আহিম বুলি আপোনালোকে অলপ মৰম দিব ঠিক আছে আৰু ভিডিঅ'টি শেষত মোৰ মৰমৰ বান্ধৱীজনীলৈ তোলৈ মোৰ বহুত মৰম সদায় যাতে আমাৰ হাঁহিবোৰ এনেদৰেই থাকে তই মোৰ সাহস মই তোৰ সদায় সাহস হৈ থিয় দিম